আজি বিটিসির যেটো নির্বাচন এই নির্বাচন হয়তো পৃথিবীত যিমান নির্বাচন হয়েছে এই নির্বাচন বিলাকৰ ভিতৰত আটাইতকৈ দীঘলীয়া এটা কোড অফ কন্ডাক্ট লৈ ফালে বহুদিন চলি থকা নির্বাচন কেতিয়াও হোৱা নাছিলে কোভিডৰ কাৰণে তেনেকুৱা পৰিৱেশ হৈ গ'ল আৰু ভিতৰ কাৰণে বিটিসি নির্বাচনটো অন্য নির্বাচনতকৈ অলপ এতিয়া সুখীয়া ধৰণৰ মানুহৰ দৃষ্টিত মানে পৰিছে বা মানুহে তেনেকুৱা ধৰণৰ অনুভৱ কৰিছে গতিকে যিয়ে নহওক এইটো হ'ল আমাৰ দেশখনৰ প্ৰক্ৰিয়া সাংবিধানিকভাৱে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলখন নিৰ্বাচনৰ দ্বাৰাই নিৰ্বাচিত লোকৰ দ্বাৰা এটা চৰকাৰ গঠন কৰি পৰিচালনা কৰিব লাগে আৰু সেই হিচাপে বিটিসিৰ উন্নয়নৰ কাৰণে পৰিকল্পনা লৈ ফালে এই চৰকাৰখনে কাম কৰিব লাগে গতিকে এইটোৰ কাৰণে বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচন লিখিয়াকৈ এই বিটিসিৰ নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ তো আজি মোৰ সকলোকে আহ্বান এইটোৱে বিটিসি অঞ্চলৰ জনগণক যে এই নিৰ্বাচনত যাতে কোনো অপ্ৰীতিকৰ ঘটনা নহয় আৰু কোনেও এই নিৰ্বাচনক লৈ ফালে তেনেকুৱা ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ তেনেকুৱা যাতে নহয় কাৰণ এই নিৰ্বাচন গণতন্ত্ৰত আমাৰ সবৰ কাৰণে সমান আৰু ইয়াত আমি আমাৰ যিটো মনৰ ইচ্ছা সেই মনৰ ইচ্ছামতে আমি যোনে যাক সমৰ্থন কৰে তাক ভোট দিব পাৰিব গতিকে সেই হিচাপে এই ভোটটো গণতান্ত্ৰিকভাৱে সবকে নিজৰ ইচ্ছামতে ভোট দিয়াৰ অধিকাৰ আছে গতিকে ওদালগুৰি আৰু বাক্সাত 7 তাৰিখে ভোটদান হৈছিল দুই এটা ঘটনাৰ বাদে প্ৰায় শান্তিপূৰ্ণভাৱে হৈছে চিৰাং আৰু কোকৰাঝাৰতো মই সেইটো হ'ব বুলি ভাবোঁ কাৰণ ইয়াৰ কাৰণে আমাৰ সুৰক্ষা ব্যৱস্থা যিখিনি আমাক অৱগত কৰিছে সেই মতে প্ৰত্যেকজন নাগৰিকে খোলা মনেৰে ভোটদান কৰিব পাৰিব কোনেও শংকা ল'ব নালাগে আমাৰ বিজেপি দলৰ তৰফৰ পৰা আমি আজি ৰাইজৰ মাজত সোমাই ফালে সদায় সেই কথাটোৱে কৈ আহি আছোঁ যে বিটিসিত শান্তি লাগে শান্তিৰ পৰিৱেশ আৰু বিটিসিৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে একেলগে হৈ ফালে বিটিসিৰ উন্নয়নৰ কামত সবে লাগি যাব লাগে আৰু সেই বিটিসিত আমি বিজেপি দলে বিচাৰোঁ যে ইয়াত এটা ভাল প্ৰশাসনিক ব্যৱস্থা আমি কৰি ল'ব লাগিব গুড গভৰ্নেন্স য'ত নিকাভাৱে আৰু আইনগতভাৱে এই কাউন্সিলটোৰ প্ৰত্যেকটা কামবিলাক নিয়ম নীতিৰ মাজেৰে যাতে হয় আৰু ইয়াত এটা ভাল পৰিকল্পনা লাগে যিটো পৰিকল্পনাৰ দ্বাৰা বিটিসিৰ বাজেটত ধাৰ্য কৰা পইচাবিলাক আমি ৰাইজৰ উন্নয়নৰ কাৰণে ধুনীয়াকৈ কাম কৰিব পাৰোঁ আজি বিটিসি গঠন হোৱাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শংকা আহিছে যে মাটি বাৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা জাতিৰ ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰত এই বিটিসিত অধিকাৰ নথকাৰ নিচিনা আৰু ন্যায় নোপোৱাৰ নিচিনা এনেকুৱা অনুভৱ হৈছে যাৰ কাৰণে এই বিটিসিৰ পৰাই গাঁওটোক কাটি ফালে বিটিসিৰ বাহিৰত ৰাখিব লাগে বুলি কিছুমান আন্দোলনো আহিছে আন্দোলন কৰিছে আৰু তেনেকুৱা ধৰণৰ কিছুমান সংগঠন বনাই ফালে বিভিন্ন সময়ত মাত মাতি আহিছে তো আমি ভাবোঁ যে বিটিসিত তেনেকুৱা ধৰণৰ শংকা কৰাৰ কোনো প্ৰয়োজন নাই আৰু বিটিসিৰ কাৰো অধিকাৰ বঞ্চিত নহয় গতিকে ভাৰতীয় সংবিধান হিচাপে বিটিসিত বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰ কাৰণে ইয়াৰ মাটি বাৰীৰ পৰা আৰম্ভ কৰি ভাষা কলা সংস্কৃতি সব ক্ষেত্ৰতে সমান অধিকাৰ আছে
গতিকে যদি অধিকাৰ আছে ইয়াত যদি আমাৰ BTCৰ প্ৰশাসনিক ব্যৱস্থাটো আমি ভাল কৰি ল'ব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেকটা জাতি জনগোষ্ঠী আজি যিটো শংকা কৰিছে যে তেওঁলোকৰ যিখিনি অধিকাৰ সেই অধিকাৰটো নাপাব বুলি সেয়া প্ৰত্যেকজনে সেই অধিকাৰটো উপভোগ কৰিব পাৰিব গতিকে মাটি বাৰীৰ ক্ষেত্ৰত কাৰো শংকা কৰিবলগীয়া নাই কিন্তু হয় BTCৰ কিছুমান নীতি নথকাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী ইয়াৰ কাৰণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে 3-4 বছৰ আজি মাটি বাৰী কিনা বেচাৰ ওপৰত এইবিলাক ট্ৰেন্সফাৰ কৰা ম্যাদী কৰি লোৱা কাৰোবাৰ পৰিয়ালৰ মাটি কাৰোবাৰ নামত নামজাৰি কৰা সেইবিলাক কামো হ'ব পৰা নাই আৰু যাৰ কাৰণে মানুহখিনিয়ে এটা বিশ্বাস হেৰুৱাই গৈছে গতিকে তাৰ কাৰণে ছিষ্টেম লাগিব আৰু সেই ছিষ্টেমটো সেইকাৰণে বিজেপি দলে BTC চৰকাৰ গঠন কৰাৰ লগে লগে যিমানখিনি আগৰ পেণ্ডিং কেছ এইটো 6 মাহৰ ভিতৰতে ক্লিয়াৰ কৰা হ'ব আৰু বাকী নতুনকৈ যিবিলাকে কিনা বেচা কৰিবৰ কাৰণে পাৰ্মিশ্যন বিচাৰিব ম্যাদীৰ কাৰণে এপ্লাই কৰিব ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব 15 দিনৰ পৰা 1 মাহৰ ভিতৰত এই কাম চাৰ্কেল অফিচাৰে কৰিব লাগিব SDCয়ে কৰিব লাগিব যদিহে SDCয়ে নকৰে তেতিয়াহ'লে SDCৰ ওপৰত বা চাৰ্কেল অফিচাৰৰ ওপৰতে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে এটা আইনী ব্যৱস্থা কৰি থোৱা হ'ব ইয়াৰ পিছত বিভিন্ন যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা আৰম্ভ কৰি দুখীয়া মানুহৰ ঘৰৰ পৰা আৰম্ভ কৰি বিনা পইচাৰ চাউল বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন অৰুণোদয় আঁচনি আৰু তেনেকুৱা ধৰণৰ কনকলতা সবলীকৰণ মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপবিলাকৰ সেই আঁচনি স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা যিবিলাক খোৱা পানী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি পায়খানা বা কিবা কিবি এইবিলাক কৰি দিয়া যিমান চেণ্ট্ৰেলৰ আঁচনি আছে সেই আঁচনিবিলাক BTCত ভালদৰে কাৰ্যকৰী কৰি দিয়া ইমপ্লিমেণ্ট কৰা আৰু যি লোকৰ কাৰণে সেইটো কৰা হৈছে তেওঁলোকৰ লৈ মানে পাব পৰা কৰি দিয়া প্ৰত্যেকজন নাগৰিকে যিটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এইবিলাক আঁচনি লৈছে সেই আঁচনিটো পাব লাগিব আৰু তাৰ কাৰণে এটা ছিষ্টেম কৰি দিব আৰু মই ভাবোঁ সেইবিলাক যদি হয় তেতিয়া BTCৰ কোনো এজন নাগৰিকৰ কাৰণে BTC প্ৰশাসনক লৈ BTCক লৈ BTCক থকা নাথাকাক লৈ কোনো প্ৰশ্ন নুঠে গতিকে ইয়াত যদি চৰকাৰে নিউট্ৰেল হৈ পেলাই প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সমস্যাক যদি গুৰুত্ব লৈ পেলাই কাম কৰে আৰু যিটো আজি BPF দলে 15 বছৰত এইখিনি গুৰুত্ব দিব নোৱাৰাৰ কাৰণে আজি এইখিনি সমস্যাবিলাক হৈছিলে গতিকে এইটোৰ কাৰণে সেই নিৰ্বাচনটো মই ভাবোঁ ৰাইজে সেই হিচাপে তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতক লৈ পেলাই ভোটদান কৰিব যাতে BTCত এটা ভাল প্ৰশাসনিক ব্যৱস্থা য'ত কাৰাপশ্যন নাই যেটো সিস্টেমৰ মাজত হয় য'ত নিয়ম কানুনৰ দ্বাৰা হয় সেইটো হ'ব পাৰে গুড গভৰ্নেন্স ইয়াৰ পিছত প্ৰত্যেকজন নাগৰিকৰ সাংবিধানিকভাৱে দিয়া মাটি বাৰীৰ পৰা আৰম্ভ কৰি ভাষা কলা সংস্কৃতিৰ অধিকাৰ শিক্ষা দীক্ষা চাকৰি বাকৰি সেইবিলাকৰ ব্যৱস্থা ইয়াৰ পিছত আপোনাৰ তেনেকুৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি দুখীয়া মানুহৰ কাৰণে যিটো লৈছে সেইটো যে প্ৰত্যেকজন দুখীয়া মানুহে পাব পাৰে সেইটো কৰাৰ কাৰণে গতিকে সেইটোৰ কাৰণে এটা ভাল চৰকাৰ লাগিব আৰু এইটো আমাৰ বিজেপি দলৰ পৰা আমি প্ৰতিশ্ৰুতি দিছোঁ ঘোষণাপত্ৰত স্পষ্টকৈ ইয়াত উল্লেখ কৰা আছে এই গোটেইবিলাক কাম বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছত BTCৰ জনগণৰ কাৰণে কৰাৰ বাবে ব্যৱস্থা ল'ব গতিকে সেইখিনি কথা গতিকে সেইকাৰণে এই নিৰ্বাচনক লৈ ফালে যোনে যি বিবেচনা কৰিছে বিজেপিৰ যিখিনি কথা বাৰ্তা তাক লৈ যোনে যি ধৰণৰ বিবেচনা নকৰক কেলৈ যাতে শান্তিপূৰ্ণভাৱে সবে ভোটদান দিয়ে আৰু দিব পৰা
পৰিৱেশ আমি সবেই দিব লাগিব ৰাজনীতিত জিকা হাৰা থাকে গতিকে তাক লৈ যাহাতে আমাৰ মাজত কাজিয়া পেচাল মাৰামাৰি নহয় সেইটো মই সকলো শ্ৰেণীৰ লোককে আজি এই প্ৰেছ মিটৰ দ্বাৰা মই অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ কিবা যদি থাকে আপোনালোকে কৰিব পাৰে আৰু তেওঁলোকে কিভাৱে সেইটোৰ ওপৰতহে নিৰ্ভৰ হ'ব এজিপিৰ কথাটো কৈছে আপুনি গতিকে এজিপিয়ে তেওঁলোকে সাপোজ তেনেকুৱা ধৰণৰ এটা চিন্তাটো নকৰিলে যে আমি বাহিৰ হৈ পাৰি থাকিম যে একেলগে থাকি পালে পুনৰ কাম কৰিব লাগে তেওঁলোকে পাৰ্টিত এইটো ডিচিশ্যন ল'লে তো সেই হিচাপে তেওঁলোকে আকৌ থাকিলে তেনেকুৱা চিটুৱেশ্যন প্ৰত্যেকটা পাৰ্টিত নহ'ব পাৰে প্ৰত্যেকটা পাৰ্টিয়ে তেনেকুৱা কথা নাভাবিবও পাৰে তো আজিও স্পষ্ট কথা সব ক্ষেত্ৰতে কোৱা হৈছে যে 2016 চনৰ যিটো বুজা পৰা আছিলে ৰাজ্যত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এলায়েন্সৰ সেইটো আজিও বাহাল আছে গতিকে সেই 2016 চনৰ যিটো টাৰ্ম চৰকাৰৰ এই টাৰ্মৰ শেষলৈকে বিজেপি আৰু বিপিএফৰ মাজত কোনো হ'বলগীয়া একো নাই মইতো ভাবোঁ কৰ্ডত সেইটো যোৱাৰ পিছত আৰু কৰ্ডে সেই কেছখন গ্ৰহণ কৰাৰ পিছত পিএলটো গ্ৰহণ কৰাৰ পিছত মই ভাবোঁ এতিয়া সেইটো আৰু মানে চৰকাৰীভাৱে ডিপাৰ্টমেণ্টেলি কুৱেৰিয়ে হওক বা গভৰ্ণমেণ্টৰ তৰফৰ পৰা কুৱেৰিয়ে হওক ইয়াৰ আৰু কথা আহি নপৰে আৰু কৰ্ডে ডেফিনেটলি এই বিষয়টো চাৰিফালে CBI বা অন্যান্য হয়তো মানে দায়িত্ব দিব পাৰে আৰু যদি কৰ্ডে যিখিনি ডকুমেণ্টছ দিছে এজাহাৰকাৰীয়ে সেইটো লৈ পেলাই ডাইৰেক্টলি দোষী সাব্যস্ত কৰিবও পাৰে বা যদি তেনেকুৱা ধৰণৰ বিশেষ একো কৰ্ডে ছেটিছফেক্টৰী ধৰণৰ যদি কিবা নাপায় মানে আপোনাৰ এভিডেন্স নাপায় হয়তো তাতে নিষ্পত্তিও হৈ যাব পাৰে কিন্তু ডেফিনেটলি বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত BTCত প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কাম কাজৰ ক্ষেত্ৰত যিহেতু মানে তাত কঠিয়ন লোৱা হ'ব এই কঠিয়নৰ তেনেকুৱা ধৰণৰ যদি বিসংগতি হয় থাকে তেতিয়াহ'লে ডেফিনেটলি সেইটো ইনকুৱাৰী কৰিব তেওঁ তেনেকুৱা কৰা নাই নাথাকিব পাৰে খালী হৈ যাব পাৰে মানে যিটো চিটুৱেশ্যন এই চিটুৱেশ্যনটো হয়তো BPF ৰিজন দিবও পাৰে তিনিটা মন্ত্ৰী এই পৰিৱেশত তেওঁলোকে মন্ত্ৰীসভাত মানে থকাৰ এটা মানে মানসিকতা বা ইচ্ছা থাকিব না নাথাকিব সেই কথাটো লৈ ফালে তেখেতে কৈছে সেই বিষয়ত গতিকে তাততো আমাৰ ক'বলগীয়া নাই আৰু তেওঁলোকে যদি তাৰ পিছতো থাকি ফালে যদি যাব পাৰে তাতো ক'বলগীয়া নাই মোটামুটি এপ্ৰিললৈকে চৰকাৰ আছে নিৰ্বাচন মানে নেক্সট বিধানসভা নিৰ্বাচন হোৱালৈকে তালৈকে তেওঁলোকে থাকিব পাৰে গতিকে কিন্তু চৰকাৰী কাম কাজৰ কথা আছে তেওঁলোকেতো অফিচ নাযায় কিবা নাযায় তেতিয়া নিশ্চয় সেই বিষয়ত চৰকাৰী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়ে তাত চাব যে তেওঁলোকেও থাকিব কিন্তু তেওঁলোকৰ কাম কাজটো ডিপাৰ্টমেণ্টৰ কাম কাজটো যাতে কৰি যাব পাৰে আমাৰ পাৰ্টি নাই এই পাৰ্টি থকা সমষ্টিত আমাৰ সমৰ্থক আছে আৰু আমাৰ কাৰ্যকৰ্তাবিলাক আছে গতিকে সেই কাৰ্যকৰ্তাখিনি আৰু আমাৰ সমৰ্থকখিনিয়ে আজি ভোটটো কাক দিব এইটো ডিচাইড কৰিব নোৱাৰে আৰু তাৰ কাৰণে মুকলিভাৱে আমাৰ সভাপতি ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আৰু অন্যান্য নেতাসকলে স্পষ্টভাৱে সকলোকে আহ্বান জনাইছে যে আজি পৰিৱৰ্তনৰ কাৰণে আৰু BTCত এটা ভাল চৰকাৰ যিটোৰ দ্বাৰা BTCৰ প্ৰশাসনিক ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিব পাৰে আৰু গভৰ্ণমেণ্টৰ আঁচনিবিলাক ভালদৰে ৰূপায়ণ কৰিব পাৰে BTCত প্ৰত্যেক বছৰে অহা 1000 কোটি টকাৰ ভাল এটা পৰিকল্পনা লৈ ৰাইজৰ উন্নয়নৰ কাৰণে ধুনীয়া ধুনীয়া আঁচনিবিলাক যাহাতে লৈ ফালে কাম কৰিব পাৰে তাৰ কাৰণে এটা নতুন চৰকাৰ আনিব লাগিব আৰু বিজেপিয়ে সেই দায়িত্ব ল'বলৈ আগবাঢ়িছে বিজেপিৰ চৰকাৰ হ'লে এইখিনি কৰা হ'ব এই ক্ষেত্ৰত বিজেপি চৰকাৰ চলোৱাৰ ক্ষেত্ৰত যাহাতে বিভিন্ন ৰাজনৈতিক দলবিলাকে সহযোগ কৰিব পাৰে আৰু এই ক্ষেত্ৰত বিজেপিৰ লগত যাৰ কোনো তেনেকুৱা ধৰণৰ আপোনাৰ মত বিৰোধ নাই আৰু বিজেপিৰ লগত একেলগে থাকি পেলাই কাম কৰিব তেনেকুৱা দলৰ ৰাজনৈতিক দলবিলাকক জনগণই বা আমাৰ ভোটাৰসকলে ভোট দিব লাগে বুলি অনুৰোধ কৰা হৈছে আমাৰ কথাটো হ'ল চিধাকৈ যে BPF দল আজি 15 বছৰ চলালে কিন্তু এতিয়া ইয়াত যেটো প্ৰশাসনিক ব্যৱস্থা খুবেই খেলিমেলি আৰু ইয়াত দুৰ্নীতি বহুত হৈছে আৰু সিস্টেমৰ মতে চলা নাই নিয়ম কানুন ইয়াত অমান্য কৰা হৈছে গতিকে এইটোৰ কাৰণে
যদি বিটিচিখন ভালদৰে ফাংচন কৰিব লাগে তেতিয়াহ'লে এটা নতুন চিন্তাৰ চৰকাৰ লাগিব আৰু এইটোৰ কাৰণে বিজেপি দলে আজি আগবাঢ়ি আহিছে যে বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰি বিটিচিত এটা সুপ্ৰশাসন কি কয় গুড গভৰ্নেন্স সেইটো আনি পালে কাৰাপশ্যন ফ্ৰী আৰু চৰকাৰৰ নিয়ম কানুনৰ মাজেদি ভাল এটা প্ৰশাসনিক ব্যৱস্থা ইয়াত স্থাপন কৰা আৰু যিমান আমি কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ পৰা ইয়াত ধন আমি পাম সেইটো এটা ভাল পৰিকল্পনাৰ আধাৰত ৰাইজৰ সুবিধাৰ্থে যিখিনি আঁচনি ল'ব লাগে তেনেকুৱা ধৰণৰ আঁচনি লৈ কাম কৰা ব্যৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ দুখীয়া মানুহৰ যি আঁচনি আছে ঘৰ নথকা মানুহক ঘৰ দিয়াৰ পৰা আৰম্ভ কৰি খাব নোপোৱা মানুহক ফ্ৰী চাউল দিয়া আৰু বিভিন্ন সেইবিলাক কৰি দিয়াৰ কাৰণে আমি ব্যৱস্থা ল'ব খুজিছোঁ গতিকে এই ক্ষেত্ৰত যাতে আৰু বিজেপিৰ সহায়ক হয় তাৰ কাৰণে বিজেপিৰ লগত মানে যিবিলাকে থাকি পালে কাম কৰি বুলি ভাবে তেনেকুৱা কেণ্ডিডেটক ভোট দিয়াৰ কাৰণে আহ্বান কৰা হৈছে মানে কি কয় বিজেপি দলৰ তৰফৰ পৰা খুব খন্তেকীয়া সময়ত মানে কাম কৰা হৈছে আৰু বিশেষ কৰি বিজেপি দলৰ মানে আমাৰ লিটাৰেৰী ৱাৰ্কছৰ কাৰণে বড় ভাষাক স্পষ্টভাৱে লিখিব পৰা কিবা কৰিব পৰা মানুহৰ অভাৱ আৰু সেইটোৰ কাৰণে কিছু ক্ষেত্ৰত মানে সেইখিনি কাম নিৰ্বাচন প্ৰচাৰত থাকি গৈছে তথাপিও আমি ঘোষণা পত্ৰবিলাক বড় ভাষাটো কৰিছোঁ আৰু আমি কিছুমান হয়তো আপোনালোকে ক'ৰবাত নটিচ কৰা নাই বড় ভাষাৰো আমাৰ কিছুমান আমি বেনাৰ পোষ্টাৰো নকৰা নহয় কৰিছোঁ কিন্তু হয়তো বহুততে মানে ইমানখিনি হয়তো কৰিব পৰা যোৱা নাই কিন্তু সেইটো আমাৰ ৰাইজৰ ক্ষতি নহয় ক্ষতি হ'লে বিজেপিৰহে ক্ষতি হ'ব কোনোবা বড়ো যদি বুজি নোপোৱাৰ কাৰণে বিজেপিক যদি মানে গম নাপালে সেইটো কথা কিন্তু ইয়াত আমাৰ কোনো তেনেকুৱা ধৰণৰ পাৰপাছ নাই আৰু এতিয়া যিহেতু বিজেপি দলত প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ পাৰ্টিচিপেশ্যন যেনেকুৱা বড়ো মানুহেও পাৰ্টিচিপেট কৰিলে মই ভাবোঁ আহি থকা দিনটোত বিজেপিৰ যিকোনো গুৱাহাটীৰ পত্ৰৰ পৰা আৰম্ভ কৰি যিকোনো প্ৰচাৰৰ ক্ষেত্ৰত বড়ো ভাষা দিও সেইটো থাকিব সান্তালী ভাষা দিও থাকিব নেপালী ভাষা দিও থাকিব সব ভাষাৰে থাকিব এই আঁচনি যাতে তেওঁ ৰাইজৰ ওচৰলৈ লৈ যায় বিজেপি যিটো ভাবিছে তেনেকুৱা ধৰণৰ তেওঁ আঁচনিবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে ভূমিকা লয় যদিও ই অপজিশ্যনত নাথাকক কেলৈ তথাপিও যাতে বিজেপিৰ যিটো প্ৰগ্ৰাম আমি যিবিলাক ঘোষণা কৰিছোঁ সেয়া যেন ৰাইজৰ লগত থাকি পালে তেওঁ বিজেপিৰ আঁচনিবিলাক ৰূপায়ণ কৰে ৰাইজে পাব পাৰে বিটিচিত এনেকুৱা হ'ব নালাগে ক'ৰবাত অপজিশ্যন বহিছে বুলি তাত আমাৰ বিটিচি চৰকাৰৰ আঁচনিবোৰ ৰাইজে নোপোৱাকৈ নাথাকে গতিকে তেনেকুৱা ব্যক্তিক প্ৰাৰ্থীক নিশ্চয় ৰাইজে নিজে নিজৰ সমষ্টিত মানে জানিব দেখিব গতিকে তেওঁলোককে ভোট দিবলৈ আহ্বান কৰা হৈছে যিখিনি বিজেপি প্ৰাৰ্থী নথকা চিট আছে যদি ছাপৰ্ট কৰিবলৈ আহে তাততো ক'বলগীয়া একো নাই চবৰে ছাপৰ্ট লাগে চৰকাৰ এখনক আৰু আমাকতো সংঘাত নালাগে আমাক সমন্বয় লাগে সেইটোৰ কাৰণে বিটিচিত আজি কিছুমান নিয়ম নীতি বা সাংবিধানিক যিবিলাক কথা সেইটো গুৰুত্ব নিদিয়ে আজি কিছুমান ছেকশ্যনৰ মানুহে বঞ্চিত উপলব্ধি কৰা গৈ পালে এটা বিটিচিত বড়ো অনাবৰৰ ভাৱটো সৃষ্টি হৈছে আজি মাটি বাৰীৰ ক্ষেত্ৰত কিনা বেচাৰ ক্ষেত্ৰত যিবিলাক ঝামেলা ওলাইছে অথচ সাংবিধানিকভাৱে ইয়াত কোনো অসুবিধা নাই বিটিচি চুক্তিমতেও নাই একমতেও নাই বিটিচিত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ নিজৰ মাটিৰ ওপৰত সবৰে অধিকাৰ আছে কিনিব পাৰে বেচিব পাৰে নিজৰ ল'ৰা ছোৱালীকো দিব পাৰে আনকো দান দিব পাৰে তাত কোনো অসুবিধা নাই তৎসত্ত্বেও বিটিচিৰ যোৱা 4-5 বছৰ মানত সেই কামবিলাক কৰাৰ ক্ষেত্ৰত আপোনাৰ বিটিচিৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে যিবিলাক কুইৰি টুইৰি কৰি 3 বছৰ 4 বছৰ বিটিচি বাসিন্দা হোৱাৰ স্বত্তেও সেইবিলাক কাম নকৰিলে আৰু কুইৰি কৰি থকাৰ কাৰণে মানুহৰ এটা অনুভৱ হৈ গ'ল যে বিটিচিত অনাবড়োবিলাকৰ মাটি বাৰীৰ অধিকাৰ নাই তাক লৈ অনাবড়ো দলৰ জন্ম হ'ল আৰু অনাবড়ো গাঁওখিনি বিটিচিৰ পৰা কৰ্তন কৰাৰ দাবীও আহি গ'ল আমি বিজেপিয়ে বিচাৰিছোঁ এতিয়া এই সংঘাতটো নাইকিয়া কৰিম এই চিন্তাটো নাইকিয়া কৰিম গতিকে মাটি বাৰীৰ ক্ষেত্ৰত বিশেষ কৰি গুৰুত্ব প্ৰদান দি এটা কথা ঘোষণা কৰা হৈছে যে মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত যেতিয়া এপ্লাই কৰিব চাৰ্কল অফিচত কোনো ডিচি টিচি লৈ নাযাব কোনো সেক্ৰেটাৰীলৈকে আহিব নালাগে চাৰ্কল অফিচতে 15 দিনৰ পৰা 1 মাহৰ ভিতৰত মাটি কিনা বেচা ম্যাদী কৰাৰ
কিবা যদি অনুমতি লাগে সেই অনুমতিটো সার্কেল অফিসে প্রদান কৰিব লাগিব যদি প্রদান নকৰে তেতিয়াহ'লে সার্কেল অফিসাৰৰ ওপৰতো বিহিত ব্যৱস্থা লোৱাৰ আমি আইন প্ৰণয়ন কৰিম